কাৰণে তুমি ডিম্পু বৰুৱাক বেয়া বুলি কেনে কৈছা, খালি তুমি নিজে অলপ ধৈৰ্য নাই, তুমি অলপ ৰখি দিব নোৱাৰা। তো কেইদিনমানৰ পৰা শুনি আছোঁ মানে ডিম্পু বৰুৱা মানে বিশেষ আলোচনাৰ বিষয়লৈ, মানে সমালোচনা বুলি ক'ব পাৰি এক প্ৰকাৰে মানে। কিন্তু এই সমালোচনা কিহৰ কাৰণে, মানে এজন অসমৰ গৌৰৱ হয়, এই সমালোচনা সৰু হোৱা কথাৰ কাৰণে অলপ কিহৰ ইমান আলোচনা মানে। তো নকৈ কেনে নোৱাৰিছোঁ মানে, সেইটো কাৰণে মানে মই দুআষাৰ কথা আপোনালোকৰ মাজত মানে ক'বলৈ আহি গৈছোঁ ডিম্পু বৰুৱাৰ বিষয়লৈ মানে। তো কেইদিনমানৰ পৰা অকল মানে মই মোবাইলটো খুলিছোঁ, তেওঁৰে আলোচনা, তেওঁৰে কিবা কিবি মই দেখি পাইছোঁ মানে কথাবিলাক এনেকুৱা ধৰণৰ। তো প্ৰথমেই কৈছে যে ডিম্পু বৰুৱা ঘৰত এনেই আছে, ফ্ৰী আছে আৰু অলপ সময় দিব নোৱাৰে। তাৰপিছত কৈছে যে গুৱাহাটীৰ পৰা ডিম্পু বৰুৱা জাষ্ট আহি কেনে পাইছে। নহয়, প্ৰথম কথা মই এইটো কথা ক'ব বিচাৰিছোঁ যে আপুনি ক'ব কি বিচাৰিছে, মানে ডিম্পু বৰুৱা ঘৰত ফ্ৰী আছে নে আপোনাৰ গুৱাহাটীৰ পৰা আহিছে এতিয়া? আপুনি প্ৰথম ক্লিয়াৰ সেইটোৱে নাই যে আপুনি কি কথা কৈ আছে। আপুনি এনে বদনাম উলিয়াবলৈ চাইছে। মই ডাইৰেক্টলি ক'বলৈ গ'লে এজন অসমৰ গৌৰৱ হয় যিহেতু, এনেকুৱা ধৰণৰ কথা আপোনাৰ নক'ব। চোৱা, তুমি কৈছা মই এজন সৰু ইউটিউবাৰ, মই ডিম্পু দাৰ লগত যাম, ডিম্পু দাৰ লগত এটা ভিডিঅ' বনাম, মোৰো আশা আছে বুলি। মই মানিছোঁ তুমি এজন সৰু ইউটিউবাৰ। এতিয়া তুমি এজন সৰু ইউটিউবাৰ বুলিয়ে যে ডিম্পু দাৰ ঘৰত গৈ কিনে যে এনি টাইম কেমেৰাটো গৈ কিনে যে ধৰি ল'বা, কেমেৰাটোৰ আগত যে ডিম্পু দাৰ ওলাই দিব, সেইটো কথাটো নহয়। ডিম্পু দাও কিছুমান কাম থাকে। ডিম্পু দা আজি যোনটো জেগাত আছে, সেই জেগাটোত ডিম্পু দা মানে ভালেমান সময় মেইনটেইন কৰিবলগীয়া হয়। 2-3টা চেনেল আছে ডিম্পু দা, কিছুমান মানে মেইনটেইন কৰিবলগীয়া হয়, আপোনালোকে বুজি পাইছে। তো সেইটো সময়ত যদি আপোনালোকে গৈ কিনে যদি কেমেৰা অন কৰি দিয়ে তেওঁৰ আগত, তেনেহ'লে এটা কেনেকুৱা ৰিয়েকশ্যন হ'ব। আৰু এইফালে আপোনাৰ গুৱাহাটীৰ পৰা আহিছে ডিম্পু দা, জাষ্ট বেছি সময় হোৱা নাই গুৱাহাটীৰ পৰা সোমাইছে। আপুনি কৈছে 10 মিনিট সময় দিব নোৱাৰে। ঠিক আছে, 10 মিনিট ডিম্পু দাই সময় দিব নোৱাৰে, ঠিক আছে, ইমান দূৰৰ পৰা আহিছে যিহেতু আপুনি দেখা পাইছে। কিন্তু আপুনি 1 ঘণ্টা ৰখি দিয়কচোন, আপুনি 1 ঘণ্টা ৰখি দিয়ক, আপোনাৰ কিবা হ'বনে? আপুনি সৰু ইউটিউবাৰ বুলিয়ে যে ডিম্পু বৰুৱাই আপোনাক যে ভিডিঅ' বনাবই লাগে, সেনেকুৱা ধৰণৰ একো কথা নাই। কাৰণ তেওঁৰ নিজৰ এটা লাইফ আছে, নিজৰ এটা আপোনাৰ বিজি আছে। তো সেই বিজিটো চাই কিনে তেওঁ আপোনাক সময় দিব, নহয় জানো? যে আপুনি ইউটিউবাৰ, এতিয়া চাওক, মই এজন ইউটিউবাৰ, মই ইউটিউব চেনেল এটা খুলিছোঁ, কিন্তু মই তাকে বুলি যে ডিম্পু বৰুৱাৰ ঘৰত গৈ কিনে যেতিয়া হ'লেও ওলাই যাম আৰু ডিম্পু বৰুৱাই মোক যেতিয়া হ'লেও সময় দিব, সেইটো কথাটো নহয় ন। আপুনি যেতিয়া সময় দিবলৈ পায় তেতিয়াহে আপোনাক সময় দিব, নহয় জানো? আৰু তুমি কৈছা ডিম্পু বৰুৱাই হাত জোৰ কৰি কেনে কৈছে বুলি। ডিম্পু বৰুৱাই তোমাক হাত জোৰ নকৰি কেনে কি কৰি কেনে কৰিব? তুমি যদি বাৰে বাৰে তোমাক কৈছে যে কেমেৰা নকৰিবা, তুমি কেমেৰা বন্ধ কৰা নাই, তোমাক বাৰে বাৰে কৈছে যে কেমেৰা তুমি থৈ দিয়া, মই এতিয়া গুৱাহাটীৰ পৰা আহি কেনে পাইছোঁহি, মই এই জাষ্ট পাইছোঁহি, অলপ সময় দিয়া। তুমি অলপ সময় ৰখি দিব নোৱাৰা নে? তুমি ডিম্পু বৰুৱাক বেয়া বুলি কেনে কৈছা, খালি তুমি নিজে অলপ ধৈৰ্য নাই, তুমি অলপ ৰখি দিব নোৱাৰা। সেই মানুহজন এতিয়া আহি কেনে পাইছে, তুমি অলপ ভাবিব লাগে কিমানখিনি মানুহৰ জীৱনত কাম থাকে। ডিম্পু বৰুৱা এজন ইমান ডিম্পু বৰুৱাৰ বিষয়লৈতো তেওঁ জানে আপোনালোকে কিমান বিজিৰ মাজত থাকে মানে। তো এইটো কথা মানে ভুল হয়হে। চোৱা, মোৰ কোনো তোমাৰ লগত বেয়া নহয়, কিন্তু মই যিটো সঁচা কথা সেইটো ক'ম মানে। যিকোনো মানুহক ক'বলৈ বহুত সহজ মানে, কিন্তু এদিন তাৰ জেগাত থাকি চোৱা, তাৰ সন্মুখত তুমি পাই চোৱা, তেতিয়া কেনেকুৱা লাগে তুমি নিজে এদিন অনুভৱ কৰিবা, কিমান মেইনটেইন কৰি কেনে থ'বলগীয়া হয় মানে নিজৰ জেগাটো, নিজৰ এটা ষ্টেটাছ বহুত মেইনটেইনৰ মাজেদি চলিবলগীয়া হয়। ডিম্পু বৰুৱা অসমত যিহেতু গৌৰৱ হয়, তো এনেকুৱা ধৰণৰ অলপ সময় দিব নোৱাৰাৰ কাৰণে সাধাৰণ কথাৰ কাৰণে আপোনালোকে তেওঁক বদনাম নুলিয়াব, তেওঁক কণ্ট্ৰভাৰ্চিৰ মাজত নানিব। ডিম্পু বৰুৱা ভাল কণ্টেণ্ট বনাই যাবলৈ দিয়ক, আমাক আনন্দ দিবলৈ কওক। আৰু তেওঁ এজন সঁচাকৈ সহজ মানুহ হয়, আৰু তেওঁ আগৰ পৰা আমাক এণ্টাৰটেইনমেণ্ট কৰি আছে আৰু আগলৈও কৰি যাব বুলি আমি আশা কৰিলোঁ। আপোনালোকে তাক ইমান প্ৰেছাৰ নিদিব, ইমান প্ৰেছাৰাইজ নকৰিব, যাতে সি ইউটিউবৰ মানে পৰা মন ভাঙি যায়। ইউটিউবৰ সি আগতেও আমাক এণ্টাৰটেইনমেণ্ট দি আছে, এতিয়াও দি আছে, আৰু আশা কৰোঁ আগলৈও দি থাকিব। তো সাধাৰণ অলপ সময় দিব নোৱাৰাৰ কাৰণে সাধাৰণ কথাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কণ্ট্ৰভাৰ্চিত নানিব আপোনালোকে। এতিয়া চাওক, ময়ো এজন ইউটিউবাৰ, নতুন ইউটিউব চেনেল এটা আৰম্ভ কৰিছোঁ, সৰু এজন ইউটিউবাৰ। মই যদি কাহানিবা এদিন ডিম্পু ঘৰত হঠাৎ ডিম্পু বৰুৱাৰ ঘৰত গৈ কিনে ওলাওঁগৈ, আৰু যদি মই গৈ কিনে কওঁগৈ যে ডিম্পু দাক হয়তো কিবা কাৰণত মোক সময় দিব নোৱাৰিলে, মই কওঁ যদি যে ডিম্পু দাই মোক সময় দিব নোৱাৰিলে, আৰু সেই কথাটোতে যদি মই এটা ডাঙৰ ভিডিঅ' মই কণ্ট্ৰভাৰ্চিত লৈ আহোঁ, মানে ভিডিঅ' বনাই দিওঁ সেইটো কথাতে, তো সেইটো কথাটো মোৰ নহয়, কাৰণ মই পাৰ্মিশ্যন লৈ কেনে যোৱা নাই। প্ৰথম কথা, তুমিও পাৰ্মিশ্যন লৈ কেনে যোৱা নাই। তো প্ৰথম তুমি পাৰ্মিশ্যন লৈছিলা নেকি যে ডিম্পু বৰুৱাক মই যে আপুনি মোক অলপ সময় দিব পাৰিব নেকি, অলপ সময়ৰ মাজত মোক আপুনি নিজৰ সময় উলিয়াই কিনে দিব পাৰিব নেকি? যে সেইটো কথা যদি সময় দিব পৰা হ'লে, তেতিয়া আপুনি ক'ব পাৰিলে হ'লে যে মোক ডিম্পুৰ দাই এপইণ্টমেণ্ট দিয়াৰ পিছত, সময় অলপ দিম বুলি কোৱাৰ পিছত যে সময় দিব নোৱাৰিলে, এনেকুৱা কৰিলে। আপুনি হঠাতে গৈ কিনে ওলালে, তো ডিম্পু দা বিজিৰ মাজতো এনেকুৱা ধৰণে আপুনি এটা উত্তৰ পাব, নহয় জানো? তো ইমান সৰু কথাটোৰ কাৰণে এটা মানে ইমান ডাঙৰ কণ্ট্ৰভাৰ্চি সৃষ্টি কৰিব নালাগে। ইমান ডাঙৰ এটা কথা
উলিয়াব নালাগে মানে। তো এইটো কথা ইয়াতে বন্ধ কৰক। আৰু বদনাম গোৱাটো বহুত সহজ, গম পায়নে? কিন্তু ডিম্পু দা জেগাত এদিন থাকি চাওক, আপোনালোকে নিজে গম পাব কিমান তেওঁ আনন্দ দি আছে ইমানখিনি আপোনাৰ কৰি মেলিও। তো সেইটো কথাও এবাৰ ভাবিব, অকল নিজৰটো নাভাবিব, ডিম্পু দাৰ কথাটো অলপ ভাবিব। তো আজি এইটো কথা ক'বলৈ আপোনালোকৰ মাজত আহিলোঁ, নকৈ কিনে নোৱাৰিলোঁ। মোৰ কাৰো লগত শত্ৰু নাই, মোৰ কাৰো লগত বেয়া নহয়, কিন্তু মই মানে কথাটো নকৈ কিনে নোৱাৰিলোঁ। আপোনালোকে অলপ কথাতে ডিম্পু দাক ইমান মানসিক চিন্তাত নেপেলাব, সেইটো কৈ কিনে আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ক'বলৈ সহজ, কিন্তু সেইটো জেগাত থাকিবলৈ বহুত কষ্ট, আপোনালোকে নিজে এবাৰ বুজি চাব।